কি কৰিছা বাবু ভাত খালা প্লিজ খাই লোৱা তুমি নাখালে ময়ো নাখাওঁ মোক ভাল পোৱা ন দিনটো এবাৰো মিছ কৰা নাই আমাৰ চিন্তা লাগিছে মোৰ জিঅ' শেষ ৰিচাৰ্জটো ভৰাই দিয়া বাবু ফোনটো লাগি থাকক দিয়া মই শুই যাওঁ পুৱা অফিচ আছে ফোন কৰি জগাই দিবা ফেচবুকত চিনাকি হোৱাৰ পৰা ইমান আপোন হোৱালৈ সেয়া আছিল কেইবা বছৰীয়া যাত্ৰা লাভ ইউ মিছ ইউ বাবু মোক বিশ্বাস কৰা ন দূৰত থাকিলেও মই সদায় তোমাৰ কাষত থাকিম I will be with you whatever the situation is ইয়াৰ পিছত আৰু সন্দেহ কৰিবলগীয়া কি থাকে যৌৱনৰ বাই বলিয়া কৰি যায় দুয়োজনক বাবু মই নোৱাৰো মোক লৈ যোৱা তুমি বিহীন এটা এটা মুহূৰ্তই আঘাত দিছে মোক নিবানে নহলে মই ধনশিৰিত জাপ দিম সৰুকৈ কিবা এটা লাগিলে উজাগৰি নিশা কাণত হেডফোন আৰু চাৰ্জাৰ লাগি থাকে ওৰে নিশা ইকাতি শিকাতি কৰি কেতিয়াবা যদি দুটা কেতিয়াবা তিনিটা কেতিয়াবা মেলা চকুতেই পোহৰ এখন্দিয়াই সেয়া যে দুষ্ট বয়সত হোৱা নতুন অনুভৱ কাইলৈ পৰহিলৈ পৰীক্ষা মাক দেউতাক সিহঁতক লৈ ব্যস্ত কি পৰীক্ষা কিমান নম্বৰ পালা পঢ়া টেবুলত আকৌ সিহঁত ব্যস্ত কি কৰিছা বাবু ভাত খালা ধুনীয়া ছোৱালী প্ৰেমটো হ'বই হৈ গ'ল তাৰ পাছত নাম্বাৰ এক্সচেঞ্জ 1.5 ঘণ্টালৈ কথা বতৰা টোপনি আহি যায় 1.5 ঘণ্টাত ফোন নিজে নিজে কাটি যায় মোৰ ঘৰলৈ আহা যুৱতীগৰাকীয়ে মাতি দিলে এওঁ গ'ল ঘৰলৈ সকলো এক প্ৰকাৰ ঠিক ঠাক হৈ গ'ল নতুন অনাকাংক্ষিত কিবা কিবি ঘটি যায় ভাল ভাল লগা সময়বোৰে এবুকু মৰম সিঁচি যায় আৰম্ভ হয় সপোন এখন সুখৰ সংসাৰৰ সপোন কিন্তু কেতিয়াবা সপোনৰ মাজতে সপোনতো নভবা ঘটনা ঘটি যায় দিনটোত কেতিয়াবা 5 বাৰ কেতিয়াবা 10 বাৰ কেতিয়াবা 15 বাৰলৈ ফোন কৰে চিৰঞ্জীৱে কেইমাহমানৰ পাছত সকলো সলনি হ'ল ফোন 15 12 10 5 কৰি 2 মিনিট হ'ল লাহে লাহে সেইটোও নাইকিয়া হ'ল ওলোটাই প্ৰেমিকাই ফোন কৰিলে কাটিহে দিয়ে Number you have dialed is not responding. Please try again later. आपके द्वारा डायल किए हुए नंबर से कोई जवाब नहीं मिल रहा है। তোমাৰ চাকৰি ক'ত সেইটো কোৱা বিজি আছো পাছত ফোন কৰিম বহুত ভাগৰ লাগিছে ভাত দিয়া খাই শুম আজি ঘৰলৈ নাযাওঁ বন্ধুৰ তাত থাকিম হঠাৎ নুৰুল আমিনৰ কথাবোৰ তেনেকুৱা হ'ল আগৰ দৰে মৰম ভাল পোৱা একেবাৰে নাইকিয়া হ'ল বৃহস্পতিবাৰেও একেই কিন্তু কণমানি কেঁচুৱাটোক লৈ পত্নী শুই থাকে কবি বান্ধৱী মানে বহুত ভাল বান্ধৱী সন্ধিয়া ফোন আহি যায় নিশা একেলগে থাকি যায় ইমান দিনে পত্নীয়ে সন্দেহ কৰি আছিল শুকুৰবাৰে সন্দেহ বিশ্বাসত পৰিণত হ'ল ইনফৰমেশ্যন লৈ লৈ নুৰুলৰ মানুহে কয় প্ৰেমে বয়সৰ বাধা নামানে এবছৰ দুবছৰ 10 বছৰলৈ নামানে কিন্তু তফাত যেতিয়া 45 বছৰৰ হয় কিন্তু সাৱধান মৰিব ভয়ংকৰ জাল এইখন গম নোপোৱাকৈ পৰিব কাৰ মনো ভাঙিল ধনু গ'ল কি ভাবিছিলো কি হ'ল জীৱনটো একেলগে থাকিম বুলি 100 বাৰ শপত খাইছিল সেইগৰাকী এতিয়া ক'লৈ গ'ল এনেকে নহ'ব ইগোত লাগিল হৰিমোহনৰ মোলৈ আহিবই লাগিব নাহিলে গুলিয়াই দিম ঠগি বেলেগক কেনেকৈ বিয়া পাতে চাওঁ মৰম দেখিছে খং দেখা নাই ভালকৈ একেকা দিম যদি এবাৰ কাষত পাওঁ প্ৰেমিকাই যেতিয়া অভিনয় কৰিলে বাচিব জানো পাৰি সেইটোত প্ৰেমিকা এনেও পাকৈত মই কেনেকৈ আছো মই জানো লগ পাম এবাৰ সি যেন ক'ব নোৱাৰা হৈ গ'ল ধপলিয়াই আহি গ'ল লগ পাবলৈ কাক কাক লগ পালে চাওক এওঁক আমাৰ সাংবাদিক এওঁলোকক প্ৰেমিকাই এওঁক ফচাই দিলে আৰু যেতিয়া প্ৰেয়সীৰ লগত প্ৰেমিকটো হাৰিবই কথাৰে ভুলোৱাৰ খেল হয় প্ৰেমিকাই পাৰিবই প্ৰেম বস্তুটোৱে বেলেগ হয় আপোনাক গঢ়িব নহয় মোহাৰি মাৰিবই প্ৰেমিকাক প্ৰতাৰণা কৰা সকল সাৱধান দেখিছে নহয় কেনেকৈ কাঠে কাঠে পৰিছে